हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে ডেকা ক্ৰিয়েশ্যন শকুন্তলা ধাৰাবাহিকখনৰ যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল যে শংকৰে যে শেৱালীক বিয়া কৰাব নোৱাৰে সেই কথাখিনি নিৰ্মালীক ক'লে আৰু শেৱালী অকলশৰীয়া হৈ দুখত ভাঙি পৰা দেখিবলৈ পাইছিল আৰু শংকৰে শেৱালীক যে পাহৰিব খুজিও পাহৰিব পৰা নাই সেই কথাখিনি বিকিক ক'লে আৰু শেৱালীৰ বাহিৰে যে প্ৰিয়ংকাক বিয়া কৰাব নোৱাৰে সেই কথাখিনি বিকিক কোৱা দেখিবলৈ পাইছিল আৰু শংকৰৰ কথাখিনি বিকিয়ে আজি ভনিয়াকক ক'ব এতিয়া বাৰু প্ৰিয়ংকাই কি কৰিব দেখিবলৈ পাব শকুন্তলা নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত ইফালে যোৱাটো খণ্ডত শকুন্তলা বজাৰ কৰিবলৈ যাওঁতে উদয়নে শকুন্তলাক ৰখি আছিল আৰু শকুন্তলাক যে উদয়নে এতিয়াও ভাল পায় আৰু ভৱিষ্যতেও ভাল পাই থাকিব সেই কথাখিনি শকুন্তলাক কোৱা দেখিবলৈ পাইছিল আনফালে শকুন্তলা পৰিব ওলোৱাত উদয়নে শকুন্তলাক ধৰিছিল সেই সময়ত দিগন্তই ফটো মাৰি আছিল আৰু উদয়নে যে শকুন্তলাক লগ ধৰিছিল সেই কথাখিনি মায়াক ফোন কৰি ক'ব আৰু শকুন্তলা পৰিব ওলাওঁতে উদয়নে ধৰি উঠাই দিয়া ফটোকেইখন মায়াক দিব এতিয়া বাৰু শকুন্তলা বেয়াকৈ ফচিব নেকি দেখিবলৈ পাব শকুন্তলা নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত আপোনালোকে শকুন্তলা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।